Hi guys, welcome back to my YouTube channel and welcome to another vlog. আৰু আজি মই আছো এতিয়া আপোনাৰ ঘৰৰ জালুকৰ বাৰীত ইয়াত মানে আপোনাৰ বেসিক্যালি তামোলৰ গছ আছে তামোলৰ গছ আৰু এইবিলাক জালুকৰ লতা আছে জাস্ট আৰু তামোলৰ আৰু জালুকৰ খেতি হৈ আছে ইয়াত প্ৰায় 2 বিঘা মান মাটি তাৰ পিছত মই আপোনালোকক ইয়াৰ আৰু বিভিন্ন ধৰণৰ গছ আছে মই তাকে অলপ দেখাম আপোনালোকক চিনাকি কৰাই দিম গছবিলাক গাইস আৰু এতিয়া অলপ ঢেকিয়াৰ গছ দেখিছো আৰু ঢেকিয়া এক ভাজিমান চিঙি লৈ যাওঁ আৰু এইজোপা হৈছে তামোলৰ গছ গাইস প্ৰায় ইয়াৰ 15 বছৰ মান হৈছে তামোল গছজোপা তাৰ পিছত আৰু এইডাল হৈছে আপোনাৰ জালুকৰ লতা আৰু এইটো পুলিটো আপোনাৰ কমলা পুলি অৰ্থাৎ অৰেঞ্জ আৰু এইজোপা গছ আপোনাৰ কমলা গছ এইজোপা চকলা টেঙা আৰু এই পিছফালে আছে টকু গছ তাৰ পিছত ইয়াত কলগছ মাটি কঁঠালৰ গছ মানে যিমানখিনি গছ মই চিনি পাওঁ আৰু এইজোপা গছ আপোনাৰ ডিমৌ বুলি কয় এইটো মানে মানুহৰ খাবৰ কাৰণে নহয় বেলেগ পাৰপজ আছে তাৰপিছত তামোল গছ এইজোপা আপোনাৰ জলফাই গছ মানে এইজোপা আকৌ কমলা গছ নাই 2-3 জোপা মানে আছে তাৰপিছত এইজোপা কল গাইস কল এবিধ ফল তাৰপিছত এইজোপা আপোনাৰ তেজপাতৰ গছ এইটো আপোনাৰ বে লিফ বুলি কয় ইংলিছত তাৰপিছত আৰু ইয়াতে আছে এইবিলাক গছ বিলঙনি ইয়াৰ নাম হৈছে বিলঙনি আৰু এইটো এটা মেডিচিনেল প্লান্ট হয় বহুত বেনিফিট আছে ইয়াৰ হিপাটো মই দেখাই দিছোঁ গাইস ইয়াৰ যোনটো হিপা ওলায় এইটো চাওক এইটো ইয়াৰ হিপা এই হিপাটো মানে আপোনাৰ ধুনীয়াকৈ সাফ কৰি বইল কৰি খালে মানে ইয়াৰ আপোনাৰ পেটৰ কিবা ডিজিজ ধৰক পেটত কিবা ঘাঁ হ'ব পৰা বা যেনেকুৱা টাইপৰ আৰু তাৰ কাৰণে ভাল তাৰপিছত আৰু গাইস ইয়াত বিভিন্ন ধৰণৰ গছ আছে বন আছে লতা আছে আৰু এইবিলাক মানে এতিয়া গোটেই জংঘল হৈ আছে কাৰণ এইবিলাক কাটি দিয়া নাই এফালে এইজোপা আপোনাৰ ৰবাব টেঙাৰ গছ ৰবাব টেঙা লাগি আছে আৰু এইজোপা আপোনাৰ নৰসিংহ তাৰপিছত আৰু ইফালে এইজোপা হৈছে আপোনাৰ তেতেলী গছ এইবিলাক তামোলৰ গছ তাৰপিছত আৰু আছে ইয়াত আপোনাৰ লিচু গছ তাৰপিছত মধুৰি গছ বগৰী গছ ইফালে আছে ভীমকল তাৰপিছত এইফালে আপোনাৰ মধুৰি ঠিক আছে গাইস আৰু এতিয়া আমি আহি পাই গৈছোহি পুখুৰীৰ পাৰত এতিয়া অলপ পুখুৰীত মাছ ধৰিম